আমাৰ মৰমৰ জুবিনদাৰ কাৰণে মানুহ কিমান পাগল বলক আজি আপোনালোকক দেখাওঁ। হেল্ল' নমস্কাৰ, মই আপোনালোকৰ গুঞ্জন, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি মই ঘৰৰ ওচৰৰ খুৰা এজনৰ লগত এখন নহয় দুখন ৰাস চাবলৈ আহিছো। ঘৰৰ ওচৰৰ ৰাশিখন যদি নাচাওঁ তেতিয়াহ'লে মনটো উগুল থুগুল লাগে, সেইকাৰণে চাবলৈ আহিলো। পিছে অহাৰ কাৰণ দুটা আছে, এটাত আহিব আমাৰ মৰমৰ প্ৰিয়ম পল্লৱী বা আৰু আনফালে আহিব আমাৰ তৰামাই, অৰ্থাৎ বেহাবাৰী আউটপোষ্টৰ তৰামাইকটো কোনে চিনি নাপায়। আহা কি কনো, মানে এইফালে আহিব নে প্ৰথমত ইফালে আহিব, মানে খেলি মেলি লাগি আছে, সেইকাৰণে দুইখনতে ভুমুকি মাৰি আছো। আৰু আপোনালোকে বাৰু এইবাৰ ৰাস ক'ত চালে মোক এটা কমেন্ট কৰি জনাবচোন। লগতে জুবিনদাৰ কাৰণে কিমান মানুহ পাগল হ'ব পাৰে বলক তেওঁৰ মুখৰ পৰাই শুনো। বেক সাইড দেখুৱা তোমাৰ জয় জুবিনদা নহয় জানো? জয় জুবিনদা ইয়াৰ খালি জাষ্টিছটোহে পোৱা নাই, গম পাইছানে? ৰেডিঅ' চালা নে? চালা ক'ত চালা? মজা। এইখিনি কথা পাতি থাকোঁতে এইফালে আকৌ প্ৰিয়ম পল্লৱী বা আহিলে, আকৌ আনফালে বোলে তৰামাইও আহিলে। তৰামায়ে বোলে প্ৰথমে নৃত্য প্ৰদৰ্শন কৰিব, সেইকাৰণে আমি ইফালে পালোগে। কংকনক লগ পালো, কংকনা বোলে বাৰ্থডে, চবেই উইচ কৰি দিয়ক, হেপী বাৰ্থডে ফালৰ পৰা। ঠিক আছে নহয়? আপোনালোকে বাৰু এটা কথা অনুভৱ কৰিছেনে, আমি বাৰু জুবিনদাৰ ন্যায় পাম জানো? ইমান দিন হৈ গ'লগে ন, মনত প্ৰশ্ন উঠাটো সাধাৰণ কথা। আপোনালোকৰ মতামত কমেণ্টত জনাব। জয় অসম, জয় জুবিনদা।